নমস্কাৰ, মই বিকাশ অসম বিলাসিত অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিব। ইতিমধ্যে আপোনালোকে গম পায় যে এটা বিষয় সামাজিক মাধ্যম মুখপুথিত খুব বেছিকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যে জুবিন গাৰ্গ ডাঙৰীয়াই হঠাতে কৈ পালে যে ৰাজীৱ হদিয়াক মই তেখেতক ব্যক্তিগতভাৱে চিনি নাপাওঁ। কিন্তু খুবেই এটা আশ্চৰ্যজনক বিষয় যে এজন শিল্পীক চিনি নোপোৱাটো, একেটা লাইনৰ মানুহক চিনি নোপোৱাটো খুব এটা লজ্জিত হ'বলগীয়া বিষয় হ'ব পাৰে। ৰাজীৱ হদিয়া এজন সৰু মানুহ, জুবিন গাৰ্গ এজন ডাঙৰ মানুহ চিনি নাপাব পাৰে। কিন্তু আমি এইটো থ্ৰুতে এটা কথা কৈ থওঁ যে বিলাসিত অসমৰ প্ৰত্যেকখন মজিয়াত আমি ৰাজীৱ হদিয়াক স্থান দিছিলোঁ। আমাৰ লাচিত দিৱসে হওক বা যিকোনো অনুষ্ঠানত তেখেতক আমি মাতি আনিছিলোঁ। বিপিন চাওডাঙক আমি মাতি আনো বা মন্টুমণি শইকীয়াকে আৰম্ভ কৰি যিবিলাক, বা নীলাক্ষী নেওগকে আৰম্ভ কৰি যিবিলাক ব্যক্তিয়ে, যিবিলাক শিল্পীয়ে জাতীয় জীৱনৰ লগত জড়িত থকা গান গায় বা তেওঁলোকৰ অৱদান আছে, তেওঁলোকক আমি মাতি আনো। আৰু ৰাজীৱ হদিয়া ডাঙৰীয়া আছিলে আমাৰ মাজত এনেকুৱা এজন শিল্পী, যিজন শিল্পীক আমি কেতিয়াও কোনো এটা বছৰত আমি আঁতৰাই পোৱা নাই। তেখেতক আমি যিকোনো অনুষ্ঠানত আমি ইনভাইট কৰোঁ। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই ৰাজীৱ হদিয়াৰ ক্ষেত্ৰত যিটো অদ্ভুত মন্তব্য দিলে, তাক লৈ সঁচাকৈ আমি মৰ্মাহত হৈছোঁ। কাৰণ এইটো এটা এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে যিডোখৰ জেগাত আমি বিচাৰোঁ জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা এজন ব্যক্তিয়ে সেই পৰিয়ালটোৰ কাষত থিয় হওক। এতিয়া শেহতীয়াকৈ ভাবিছোঁ জুবিন গাৰ্গ ডাঙৰীয়া বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা ব্যক্তি আমি সমবেদনা ৰাজীৱ হদিয়াৰ নিচিনা আপোচবিহীন এটা কণ্ঠৰ কাৰণে বিচাৰি আমি আত্মাটোক কষ্ট দিয়া নিচিনাই হ'ব। জুবিন গাৰ্গ ডাঙৰীয়াই কৈলে যে ৰাজীৱ হদিয়া কোন চিনি নাপাওঁ, কিন্তু ইয়াতে মোৰ এটা জ্বলন্ত প্ৰমাণ লগতে আছে। 2015 চনৰ চেনেহী ৰিঙা ৰিঙা মন, এই চেনেহী ৰিঙা ৰিঙা মনৰ পৰিচালনা কৰিছিলে ৰাজীৱ হদিয়া ডাঙৰীয়া, আৰু কণ্ঠত আছিলে, সুৰত আছিলে, কণ্ঠশিল্পী আছিলে জুবিন গাৰ্গ, বিপিন চাওডাং, লুইত গগৈকে আদি কৰি, ৰাজীৱ হদিয়াকে আদি কৰি বহুকেইজন ব্যক্তি আছিলে। কিন্তু আমি এটাই বিচাৰোঁ যে জুবিন গাৰ্গৰ গান আমি যদি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আহোঁ বা আমি যদি দীঘলীয়া জাৰ্ণি কৰোঁ, তাই চাগে 90% গান জুবিন গাৰ্গ ডাঙৰীয়া শুনো, আৰু আহি থকা দিনতো শুনিম, বিগত দিনতো শুনিছিলোঁ। কিন্তু আমি এইটো কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া হ'ল এজন সমাজৰ লগত জড়িত থকা এজন ব্যক্তি, এটা সত্তা। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা ব্যক্তিয়ে এটা কথা ক'লে বেদবাক্য নিচিনাকৈ গোটেই পৃথিৱীত বিয়পি পৰে, আৰু তাক আমি অনুকৰণ কৰোঁ। তাক অনুকৰণ কৰি কোনোবা ভাল হ'ব, কোনোবা বেয়া হ'ব। গতিকে আমি এটা কথা ইয়াৰ পৰা, মই এজন যুৱ প্ৰজন্মৰ এজন যুৱক হিচাপে তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতক বহুখিনি নতুন যুৱ প্ৰজন্মই তেখেতক অনুকৰণ কৰে। তেখেতে যেতিয়া কেতিয়াও কোনো কাৰণত এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য নিদিয়ে, কাৰণ তেখেতক আমি ভাল পাওঁ। সিদিনা আমি দেখিছিলোঁ যে ময়ূৰ বৰা ডাঙৰীয়াই এখন মঞ্চত খুব তেওঁৰ কথা পৰীক্ষাভাৱেই কথাখিনি উপস্থাপন কৰিছিলে যে এজন মাতাল ব্যক্তিক বা এজন মদ খোৱা মদবী ব্যক্তিক আমি এনেকৈ যদি আগস্থান দিওঁ, তেনেকুৱা সম্পৰ্কত তেওঁ এটা ভাষণ ৰাখিছিলে। যেতিয়া কোনোবা এজন ব্যক্তিয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিৰুদ্ধে এনেকৈ কয়, তেতিয়া আমি যথেষ্টখিনি কষ্ট পাওঁ, কাৰণ তেওঁক আমি মনে প্ৰাণে ভাল পাওঁ। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াই এইখিনি কথা জনাটো দৰকাৰ আৰু শিকাটো দৰকাৰ, যে কাৰণ তেওঁ নিজক ভাল পাবলৈ শিকক। আজি তেওঁ অলপমান অন্ধভক্ত শুভাকাংক্ষী আছে, যিবিলাক আমি চাপৰি বুলি কওঁ। তেওঁলোকে আহি পেলাই কিন্তু আমাৰ ইয়াত আহি পেলাই সাংঘাতিক বেয়াকৈ কমেণ্টত লিখে, কাৰণ তেওঁলোকে মদত মাতাল হৈ থকা এজন ব্যক্তি। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াই তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰি দিলে বা তেনেকুৱা এষাৰ কথা ক'লে সিহঁতে আপোনাৰ উজান পৰা দি পৰে, কাৰণ সিহঁতে এইখিনি বিষয়ে ভাল পায়, ছাপোৰ্ট কৰে। কিন্তু কোনো এজন তেনেকুৱা মাতাল ব্যক্তিয়ে বা চাপৰি আহি পিনে জুবিন গাৰ্গ ডাঙৰীয়াক লগ কৰি কোৱাহি নাই যে দাদা আপোনাক মনে প্ৰাণে ভাল পাওঁ, আপুনি আৰু 20টা বছৰ জীয়াই থাকিব লাগিব, আৰু আপুনি 30টা বছৰ জীয়াই থাকিব লাগিব, আপুনি মদখিনি অলপমান কমকৈ খাওক, আপুনি নিজক অলপ ভাল পাবলৈ শিকক। গতিকে আমাৰ তৰফৰ পৰা তেখেতলৈ এটা অনুৰোধ যে জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও কোনো কাৰণত কোনো ব্যক্তিয়ে অন্তৰৰ পৰা বেয়া পোৱা নাছিলে, আজিও বেয়া পোৱা নাই, আৰু আহি থকা দিনতো বেয়া পাব নোৱাৰে। কাৰণ এটা কাৰণে বেয়া পাব নোৱাৰে, কাৰণ আপোনাক মানুহে মনে প্ৰাণে ভাল পায়। আমাৰ প্ৰত্যেকটো আৱেগ অনুভূতিৰ লগত জড়িত থকা আপুনি বহুতখিনি কাম কৰিছে। কিন্তু আমি এইটো বিচাৰোঁ আপুনি অনাগত দিনত বা পৰৱৰ্তী পৰ্যায়ৰ সেই দিনবিলাকত আপুনি ভালদৰে সুস্থভাৱে থাকক। আৰু এটা আমাৰ অনুৰোধ থাকিলে যে যিবিলাক ব্যক্তিয়ে অনুষ্ঠানৰ কাৰণে তেওঁক মাতি আনে, যদিহে পাৰি তেওঁ বুলি নহয়, এই শিল্পীসকলক এই ৰাতি 2টা-3টালৈকে গান গোৱাই তেওঁলোকক কষ্ট দিয়াতকৈ সোনকালে অনুষ্ঠান আৰম্ভ কৰি সোনকালে তেওঁলোকক শেষ কৰি এটলিষ্ট তেওঁলোকে এটা সৌন্দৰ্যপূৰ্ণ জীৱন যাপন কৰিবৰ কাৰণে সুচল কৰি দিয়ক। আৰু এটা আমাৰ অনুৰোধ থাকিব যে জুবিন গাৰ্গ ডাঙৰীয়া আপোনাক ইউথে খুব বেয়াকৈ মনৰ পৰা ভাল পায়, পাগলৰ দৰে ভাল পায়। গতিকে আপুনি এই বিষয়টো যাতে কথাটো পাহৰি নাযায় যে আপোনাক অনুকৰণ কৰি কোনোবা যাতে অহাকালিলৈ যাতে মদপি নহয়। আপোনাক অনুকৰণ কৰি আমি বিচাৰোঁ আৰু 10জন ছিংগাৰ লওক, আপোনাক অনুকৰণ কৰি আমি বিচাৰোঁ আৰু তেনেকৈ 100জন ব্যক্তিয়ে ভাল কাম কৰক। ইমানখিনি কথা থাকিলে, যিখিনি কথা মই ফেচবুকত মোৰ বিকাশ অসম পেজটোত লিখি দিছোঁ, সেইখিনি কথা মই খুব আৱেগেৰে লিখিছোঁ, সেইখিনি কথা মই খুব ক্ষোভেৰে লিখিছোঁ। কাৰণ আহি থকা দিনত যদি
জুবিন দাৰ লগত এনেকুৱা এটা ঘটনা ঘটিলে যদি জুবিন গাৰ্গ ডাঙৰীক যদি কোনোবাই এনেকৈ যদি চাপ'জ চিনি নাপাওঁ বুলি কয়, এনেকৈ যদি অপমান কৰে, তেতিয়াহ'লে আমাৰ আৱেগ অনুভূতিত লাগিব। গতিকে জুবিন গাৰ্গ ডাঙৰীয়া এটা কথা ক'ব বিচাৰিছোঁ, গায়ক, শিল্পী, গণশিল্পী এইবিলাকৰ মাজত অলপমান পাৰ্থক্য আছে। গতিকে আমি বিচাৰোঁ এই যিবিলাক গণশিল্পী আছে, এই গণশিল্পীবিলাকক ৰাইজে মৰম দিছে, ৰাইজৰ মৰমত তেওঁলোক আজি এডোখৰ জেগা পাইছেহি। আৰু ৰাজীৱ শদিয়া ডাঙৰীয়াৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত কামনা কৰিছোঁ। সঁচাকৈ আপুনি ৰাইজৰ মানুহ আছিলে, গণশিল্পী আছিলে, কেতিয়াও কোনো কাৰণত টকাৰ আশাত আপুনি কেতিয়াও কোনো কাৰণত কাম কৰা নাছিলে। এইটো কথাক লৈ মই সদায়কৈ চিৰ কৃতজ্ঞ। আৰু ৰাজীৱ শদিয়াৰ ফেমিলিক, পৰিয়ালক যিসকলে সাহস দিছে, আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছে, প্ৰত্যেকজন চিৰনমস্য ব্যক্তিক আমাৰ ফালৰ পৰা আমি সেৱা জনালোঁ। ধন্যবাদ। জয় অসম।